মাঘ বিহু হিচাপে আজি আপোনালোকে পালন কৰিছে, ইয়াৰ আপোনালোকৰ মনোভাৱ কেনেকুৱা? আমি বিহু মাঘৰ বিহু উপলক্ষে আমি ভোজ ভাত খাইছোঁ, আমি মাছ খাইছোঁ, পাভ মাছ খাইছোঁ, চিতল মাছ খাইছোঁ, হাঁহ খাইছোঁ। কিন্তু আমি অসমৰ সাম্প্ৰতিক পৰিস্থিতি আমি কেপ নামানো। জয় অসম। মই আৰু এজন অতিথিৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ আজি মাঘৰ বিহু উপলক্ষে অসমৰ ইমান এটা ডাঙৰ আন্দোলন চলি থকাৰ মাজতে আপোনাৰ আজি মাঘৰ বিহু হিচাপে আপোনালোকে পালন কৰিছে, আপোনালোকৰ মনোভাৱ কেনেকুৱা আজি? এয়া আপোনালোকে দেখিছে আমি এয়া মেজি বনাইছোঁ, ফূৰ্তি কৰিছোঁ, এইবিলাক আয়োজনবিলাক ব্যঞ্জনবিলাক কৰা হৈ গৈছে ইতিমধ্যে। তাৰ মাজতে মই কওঁ অসমবাসী এতিয়া ইমান এটা ডাঙৰ সমস্যা হৈ আছে, আপোনালোকে জানিছে এই কাহটো। ইয়াৰ মাজতো আমি এই বিহুবিলাক পালন কৰিয়ে থাকিব লাগিব, যিহেতু আমাৰ জাতীয় উৎসৱ। অহাকালিলৈ আমি এই মেজিৰ লগতে এই কাহখনো হ্ৰাস কৰিম বুলি আমি প্ৰতিজ্ঞা কৰিলোঁ। ধন্যবাদ। আৰু এটা মই শুনিব বিচাৰোঁ, আপোনালোকৰ আজি আয়োজন কেনেকুৱা আছিল? কি আছিলে আপোনালোকৰ? আয়োজনটো ক'বই নালাগে, হাঁহে, পাভে, মাছ, মাংস, এই বহুত আইটেম আছিলে, হৈ আছে ইতিমধ্যে। ঠিক আছে। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।